কেনেকুৱা লাগিছে আজি বাবাই যাতে সকলোকে কৃপা কৰে জেগাল ইয়াতে ৰখিব লাগিব ইয়াৰ পৰা ৰখিব লাগিব হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া বাজিছে ৰাতিপুৱা 5:30 বৰ্তমান আমি আছো বোকাখাটত এফালে গৈ আছো বহু দিনৰ মনৰ আশা এটি পূৰণ হ'বলৈ গৈ আছে মনত ভাবি থৈছিলো যে যাম বুলি তো ফাইনালি আজি মানে মনৰ আশাটি পূৰণ হ'বলৈ গৈ আছে আমি গৈ আছো শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰৰ নামটো সকলোৱে গম মানে শুনিছে বাবাৰ দৰ্শন কৰিবৰ কাৰণে আমি আজি গৈ আছো বৰ্তমান বোকাখাট পালোহি মাহত মানে চাহ খাবলৈ নামিছে আৰু কিন্তু মই মানে নামি যোৱা নাই তো একেবাৰে মানে মই তাতে নামিম আৰু যোৱা নাই তো মানে চাহ আনি দিছে সি মানুহজনে এতিয়া আমি গৈ আছো মন্দিৰৰ ফালে ভিডিঅ'টো মই ইয়াত আৰম্ভ কৰি দিছোঁ আজিৰ দিনটোত কি হয় সেইখিনি গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আজি যিহেতু ছানডে অলপ ভিৰটো বেছিয়ে হ'ব তথাপিও বাৰু মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফাইনেলি আমি আহি পালোঁ মন্দিৰৰ ওচৰ গাড়ীখন পাৰ্ক কৰি ল'লোঁ তাৰপিছত আমি অলপ দূৰ খোজকাঢ়ি আহিলোঁ সঁচাকৈ মনটো যে ইমান ভাল লাগিছে বুজাব পৰা নাই মুখত বিৰিঙি থকা হাঁহিটোৱে সকলোখিনি বুজাই দিছে গৈ পায়ে আমি এনেকৈ গেটৰ বাহিৰত লাইন হ'লোঁ গেটখনৰ পৰা বেছি দূৰত নাই বাৰু আমি ওচৰতে আছোঁ সেইকাৰণে মনটো এটা ফূৰ্তিও লাগি আছে আৰু এয়া চাওক মানুহৰ কেনেকুৱা লানি নিচিগা লাইন ঘৰৰ পৰা মানে তেজপুৰৰ পৰা আমি 4 বজাতে ওলাইছিলোঁ ৰাতিপুৱা আৰু গৈ পালোঁগৈ 8 বজাত আৰু মন্দিৰৰ গেট খুলিব 9 বজাত তেতিয়ালৈকে আমি এনেকৈ গেটৰ বাহিৰতে লাইনত ৰখি থাকিলোঁ আৰু এয়া পিছফালে শাহু মা আমাৰ মাও আছে কিন্তু কোনফালে ভিৰত মানে লুকাই আছে ধৰিব পৰা নাই আৰু গেটখন খুলি দিবলৈহে পালে খোজ কাঢ়িবই নালাগে ঠেলি আপোনাক এনেই ভিতৰলৈ লৈ আহিব তাৰপিছত আমি ভিতৰ পালোঁহি মনত যে কিমান ফূৰ্তি হাঁহিটো দেখি আপোনালোকে নিশ্চয় গম পাইছে সদায় ফেচবুক আৰু ইনষ্টাগ্ৰামত দেখি থকা বাবাক আজি নিজ চকুৰে দৰ্শন কৰিবলৈ আহিছোঁ কিয় ফূৰ্তি নহ'ব বাৰু তাৰপিছত এয়া চাওক কেনেকুৱা ভিৰ ভিতৰলৈকে আমিতো বহুত দূৰতে আছোঁ প্ৰথমে আমি সোমালোঁ দৰ্শন কৰিবৰ কাৰণে প্ৰথমে দৰ্শন কৰিম তাৰপিছত বাবাৰ নিৰ্মালি ল'ম আৰু এয়া হালধীয়া পিন্ধি থকা সেইগৰাকী দেখিছেনে তেখেতেই হ'ল মন্দিৰ পৰিচালনা কৰা শিক্ষা মজিন্দৰ বেজবৰুৱা বাইদেউ তেখেতক সকলোৱে আই বুলিয়ে কয় আৰু আমি তেওঁৰ পৰাই নিৰ্মালি ল'ম তাৰ আগতে বাবাক দৰ্শন কৰি লওঁ আমি মন্দিৰ সোমোৱালৈকে বাবাক সজোৱা হোৱাই নাছিলে তেতিয়া জাষ্ট সজাবলৈ আৰম্ভ কৰিছিলেহে আমি মানে স্ক্ৰীণখনত দেখি আছিলোঁ আইগৰাকীয়ে নিজ হাতেৰে এটা ফুলেৰে বাবাক যেনেধৰণে সজাই দেখি ভাল লাগি যায় আপোনালোকে গ'লেও স্ক্ৰীণত দেখি থাকিব পাৰিব বাবাক কেনেকৈ সজাইছে আৰু এইফালে মই হাতত লৈ ৰখি আছোঁ আমি নিজ হাতেৰে বনাই নিয়া বাবাৰ নামৰ এখন ফলক ৰাজহুৱা বন্তিৰ বাবে এগছি চাকি সজাই নিছিলোঁ আৰু এখিলা বেলপাত ৰূপৰ বনাই নিছিলোঁ লগতে এযোৰ পাণ তামোল আপোনালোকে যদি বাবাৰ নামত বনোৱা ফলকখন আৰু সজোৱা চাকি গছ যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু স্ক্ৰীণতো দেখা পাব আৰু ভিৰ কেনেকুৱা হৈছে আপোনালোকে দেখা পাইছেই ভাল মানুহৰো মানে অৱস্থা বেয়া হৈ যাব আৰু এয়া শাহুমা একদম চেপা লাগি গৈছেগৈ কিন্তু উপায় নাই কিয়নো ভগৱানক পোৱা ইমান সহজ নহয় তেওঁ দৰ্শন পাবৰ কাৰণে এইকণ কষ্ট একো নহয় তেওঁক দৰ্শন কৰিবলৈ এইকণ সহ্য কৰিবই লাগিব নহয় জানো 4 ঘণ্টা সময় লাইনত ৰখাৰ পিছত আমি বাবাক দৰ্শন কৰিবলৈ যোৱা 1 নম্বৰৰ পথটিৰ ওচৰ পালোহি অন্য সময়ৰ ঠেলা হেঁচাতকৈ মানে এইখিনি সময়ৰ ঠেলা হেঁচাখিনি বহুত বেছি আছিল এণ্ড ফাইনেলি বাবাৰ দৰ্শন কৰিলোঁ আমি আৰু বাবাৰ কাৰণে মই যি কেপত বস্তু লৈ আহিছিলোঁ সেইখিনিও বাবাৰ চৰণত অৰ্পণ কৰিলোঁ ভিতৰত যিহেতু কেমেৰা এলাউ নাই সেইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক
তাৰপিছত আমি বৰচাকিত তেল দিবলৈ গ'লোঁ আৰু মানুহজনে বৰচাকিত তেল দিয়াৰ পিছত অলপমান তেল বৰচাকিৰ পৰা আনিব গৈছে, কিয়নো এই তেলকণ বহুত মূল্য, কিয়নো এই তেলখিনি আপুনি থাপনাৰ তেলৰ লগত মিহলি কৰি চাকিও জ্বলাব পাৰে আৰু কেতিয়াবা গাত বিষকোপ হ'লে গাটো সানিব পাৰে, বিষকোপ ভাল হয়। আৰু ইয়াৰ পিছত আমি প্ৰায় 12 মান বজাৰ পৰা লাইন পাতিলোঁ নিৰ্মালী ল'বৰ কাৰণে, একদম শেষৰ ফালে আছোঁ আমি। আৰু ইমান ডাঙৰ ডাঙৰ মানুহবিলাকৰ গৰমত প্ৰেছাৰ উঠিছে, কাৰোবাৰ বমি হৈছে, এইবোৰ দেখি পেলাই মানে বেয়া লাগি গৈছেগৈ মনটো। কিন্তু মন্দিৰ পৰিচালনা সমিতিৰ এটা বস্তুৱেই ভাল লাগিলে, মূৰ ঘূৰালে বা যাৰ গা বেয়া কৰে তেওঁলোকক আগতীয়াকৈ নি পেলাই দৰ্শন বা নিৰ্মালী লোৱাই আজৰি কৰি দিয়ে। সেইখিনি সময়তে ৰাজহুৱা বন্তিৰ যোনটো ডেইলি লাইভ আহে অগ্নিনাভ শিৱ মন্দিৰ পেজটোৰ ফালৰ পৰা, সেই লাইভত দেখা পালোঁ যে মই নিজ হাতেৰে বনোৱা বাবাৰ নামৰ ফলকখন একদম বাবাৰ শ্ৰীচৰণৰ তলতে ৰাখিছে আৰু লগতে বেলপাতখিলাও ৰাখিছে। মাহঁতক দেখুৱাই নাই নহয় মোৰ ভিডিঅ'ত, অৱস্থা নাই। এণ্ড ফাইনেলি আমি 4:30 বজাত নিৰ্মালী ল'লোঁ। নিৰ্মালী লৈ এয়া গেটতে দুখনমান ফটো উঠিলোঁ। তাৰপিছত এতিয়া হ'ল ঘৰ যোৱাৰ পৰ্ব। ফাইনেলি আমাৰ অগ্নিনাভ শিৱ মন্দিৰত দৰ্শনো কৰিলোঁ, নিৰ্মালীও ল'লোঁ, প্ৰসাদো খালোঁ, ভোগো খালোঁ। এতিয়া আৰু ঘৰলৈ গৈ আছোঁ। বহুত ভিৰ একদম, মানে আমি আহি পাইছিলোঁ 8 বজাত, আৰু এতিয়া কেইটা বাজিলে? 4:34 হ'ল। 4:34ত আমি আজৰি হৈছোঁ একদম নিৰ্মালী লৈ পেলাই। দৰ্শনটো সোনকালেই কৰিলোঁ, 12 বজা মানতে দৰ্শন হৈয়ে গ'ল আমাৰ। 8 বজাৰ পৰা ৰখি 12 বজালৈকে দৰ্শন হৈয়ে গ'ল, কিন্তু নিৰ্মালী লওঁতে 4:30 বাজি গ'ল। ভাল লাগিলে, বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'ল। বাবাই যাতে সকলোকে কৃপা কৰে আৰু আমাকো কৃপা কৰে যাতে। তুমি যোৱা ক'বা, কেনেকুৱা লাগিছে আজি? ইমান দিন যে ভাবি আছিলোঁ আহিম বুলি, ফাইনেলি আজি মানে সফল হ'লোঁ ন, সেইকাৰণে মনটো বহুত ফূৰ্তি লাগিছে, নে কি কোৱা? তেন্তে এতিয়া আৰু আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'ম, মানে তেজপুৰলৈ। গাড়ী ৰখি আছে, একো খোৱা নাই ৰাতিপুৱাৰ পৰা। ভোক খালোঁ বাৰু, এতিয়া কিবা এটা খাই ল'ব লাগিব বাটত। তেন্তে আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰি দিব। যিসকলে নতুনকৈ মোৰ চেনেলটোত চাই আছে সেইসকলে ছাবস্ক্ৰাইবো কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।